মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব। ২৭ তাৰিখৰ বিধানসভাত আপুনি মিয়াক জনগোষ্ঠী হিচাপে ডিক্লেয়াৰ কৰক যদি বুকুত দম আছে। Hey, y'all, come look at this. উচ্ছেদ অভিযান চলিবই। মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব। भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब कुछ নটিছৰ কাম চলি আছে, গতিকে মিয়াৰ শান্তি নাই। ये फंस गया सीएम। মিয়াক শান্তিত থাকিবলৈ নিদিও। আপুনি মিয়াক শান্তিত থাকিবলৈ দিয়াৰ বা কোন আৰু নিদিয়াৰে বা কোন? মিয়া এনেকুৱা এটা জাতি কেতিয়াবা গৰাখহনীয়াৰ কবলত পৰি গাৰ চামৰা টাইট হৈ গৈছে, কেতিয়াবা উচ্ছেদৰ নামত বুলডোজাৰ চলাইছে, সেইটোও সহ্য কৰে মিয়াই। কেতিয়াবা গোষ্ঠীগত সংঘৰ্ষত হিৰইন কৰিছে, সেইটোও মিয়াই সহ্য কৰিব পাৰে। কিন্তু আপুনি মিয়াক শান্তিত থাকিবলৈ নিদিও বুলি কথা কৈ আপুনি সাহসেৰে ক'ব নোৱাৰিব আপুনি কিন্তু অসমত শান্তিত নাই। এই কথাটো অসমৰ ৰাইজে বুজি পাইছে। আপুনি বেলেগক কি অশান্তি দিব? আপুনি বেলেগক কি অশান্তি দিব? আপুনি শান্তিত নাই, এই কথাটো সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজে এতিয়া বুজি পাইছে। ৫ বছৰ আপুনি শান্তিত চৰকাৰ চলাব পৰা নাই আৰু মিয়াক টাৰ্গেট কৰি শান্তিত থাকিবলৈ নিদিয়ে। শান্তিত থাকিব নিদিব, পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তিৰ শান্তিত থাকিব নাথাকিব তাৰ সিদ্ধান্ত নিৰ্ধাৰণ কৰিব আল্লাহ ভগৱান গড ঈশ্বৰ, হিমন্ত বিশ্ব শৰ্মা নহয়। পৃথিৱীত মানুহ শান্তিত কেনেকে থাকিব, কেনেকে বসবাস কৰিব, এই সিদ্ধান্ত লোৱাৰ মালিক হিমন্ত বিশ্ব শৰ্মা নহয়, মালিক আছে ওপৰত। গতিকে এই ধৰণৰ কথা কৈ মই হিমন্ত বিশ্ব শৰ্মা কৰি আপোনাক চেলেঞ্জ কৰিছো। আপুনি যে মিয়া মিয়া বুলি কৈ আছে, মিয়া কি? মিয়া খায় নে কি বস্তু? মিয়াক যদি আপুনি কোনো জাতিক যদি মিয়া বুলি ভাবিছে, যদি বুকুত দম আছে, ২৭ তাৰিখৰ পৰা বিধানসভা বহিব। ২৭ তাৰিখৰ বিধানসভাত আপুনি মিয়াক জনগোষ্ঠী হিচাপে ডিক্লেয়াৰ কৰক যদি বুকুত দম আছে। বুকুত যদি দম আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যদি আপোনাৰ বুকুত সাহস আছে, আপোনাৰ কথাত যদি দম আছে, তেনেহ'লে ২৭ তাৰিখ যি বিধানসভা বহিব ৫ দিনীয়া, সেই বিধানসভাত আপুনি মিয়াক জনগোষ্ঠী হিচাপে ডিক্লেয়াৰ কৰক। আৰু কয় অবৈধ বিদেশী, অবৈধ মিয়া। মিয়া আকৌ অবৈধ কি বস্তু? তাৰ মানে মানুহ দেখিলেই, মুছলমান দেখিলেই, দাড়ি টুপি দেখিলেই, লুংগি দেখিলেই তেওঁ মানে সন্দেহজনক ভাবি ভাবে। গৃহ বিভাগৰ দায়িত্বত আছে আপুনি, আৰু ফেচবুকত টুইটাৰত ফটো দিয়ে ইমানজন বাংলাদেশী কৰিমগঞ্জ শ্ৰীভূমি জিলা দি পঠাই দিলে। আৰে বাবা, বৰ্ডাৰ BSF আৰু অসমৰ গৃহ বিভাগৰ দায়িত্বত আপুনি থাকি কৰিমগঞ্জৰ জিলাৰ বৰ্ডাৰত বাংলাদেশী কেনেকে আহিবলৈ পায় তাৰ উত্তৰ অসমৰ ৰাইজে মুখ্যমন্ত্ৰীৰ পৰা বিচাৰিছে। তাৰ উত্তৰ বিচাৰিছে অসমৰ ৰাইজে। নাটক আপুনি বহুত কৰিলে, নাটক আপুনি বহুত কৰিলে, অন্যায় কৰিলে বহুত আপুনি। বৃদ্ধা পিতৃ মাতৃৰ চকু পানী পেলাইছে আপুনি, কণ্ঠ ল'ৰা ছোৱালীৰ মুখৰ ভাত কাঢ়ি লৈছে আপুনি, উচ্ছেদ কৰি বুলডোজাৰ চলাই মানুহৰ মূৰৰ পৰা ভাত কাঢ়ি লৈছে। আৰু মই এটা দিন কৈছিলো, এই অভিশাপ বিজেপি চৰকাৰৰ লাগিব, হিমন্ত বিশ্ব শৰ্মাৰ লাগিব, আৰু ইনশাআল্লাহ লাগিবই। দম আছে আপুনি, আপোনাৰ ক্ষমতা আছে, পাৱাৰ আছে, ঘৰ ভাঙি দিব পাৰে। আপোনাৰ দম আছে, ক্ষমতা আছে, মিডিয়া মাতি আপুনি ডাঙৰ ডাঙৰ দুটা কথা ক'ব পাৰে। কিন্তু প্ৰকৃত ভাৰতীয়, অসমৰ খিলঞ্জীয়া, অসমৰ মুছলমানসকলক আপুনি মিয়াই কওক আৰু যিয়ে কওক, অসমৰ মাটিৰ পৰা ১ ইঞ্চি হিলাব নোৱাৰে আমচু থকালৈকে। আমচু থকালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ কেবিনেট, আপোনাৰ কেন্দ্ৰীয় চৰকাৰ, ডাবল ইঞ্জিনৰ চৰকাৰ লগাই দিয়ক। এজনৰ প্ৰকৃত ভাৰতীয়ৰ গাত আপুনি হাত দিব নোৱাৰে। হয়তো আপোনাৰ চৰকাৰী মাটিত আছে, ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰি আপোনাৰ ক্ষমতা আছে, ঘৰটো ভাঙি দিব পাৰে, আপোনাৰ পাৱাৰ আছে। কিন্তু এটা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনিও মনত ৰাখিব, ক্ষমতা চিৰস্থায়ী নহয়। ক্ষমতা কাৰো কাৰণে চিৰস্থায়ী নহয়। ৰাইজে সৰ্বোচ্চ। এদিনাখন যেদিনা ৰাইজে আপোনাক সেই চকীৰ পৰা নমাই দিব, সেইদিনাখন আপুনি অনুভৱ কৰিব আৰু চকুৰ পানী টুকুৰি মাৰি দিলে আপুনি মানুহৰ লগত অন্যায় কৰিছে।